নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ এবাৰ তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ তোমালোকে দিয়া 2024 বৰ্ষত মেট্ৰিক এক্সামৰ ফলাফলৰ ওপৰত। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, ভিডিঅ'টো একেবাৰে স্কিপ নকৰিবা, তেনেহ'লে তোমালোকে গম নাপাবা ৰিজাল্টটো কেতিয়া দিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কাইলৈ ৰিজাল্ট দিবনে? আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। সঁচা নে মিছা এইটো সন্দৰ্ভত আজি আমি গোটেইখিনি আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা এটা মিটিঙত মাননীয় মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে যে 20 এপ্ৰিল বা 21 এপ্ৰিলত তোমালোকৰ ৰিজাল্টটো কনফাৰ্ম আছে, অৰ্থাৎ সম্ভাৱনা বেছি আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, 21 তাৰিখে দিয়াৰ সম্ভাৱনা নাই, অৰ্থাৎ 21 তাৰিখে আছে, ইলেকশ্যন আছে, 20 তাৰিখে দিয়াৰ সম্ভাৱনা আছে, অৰ্থাৎ 20 তাৰিখে দিয়াৰ সম্ভাৱনাটো 90% আছে। তোমালোকে নিশ্চিত হৈ থাকা যে 20 তাৰিখ বা 21 তাৰিখে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব। আৰু তোমালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিবা এইটো বিষয়ে এতিয়া আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া এটা নটিফিকেশ্যন আহিছে, এটা নতুন এপত নটিফিকেশ্যন এটা দিছে, তোমালোকক দেখাই আছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো নটিফিকেশ্যন তোমালোকে চাই লোৱা। ইয়াত কৈছে যে আছাম বোৰ্ড ছেবা ক্লাছ 10 ৰিজাল্ট 2024 উইল বি ডিক্লেয়াৰ্ড অন 20 এপ্ৰিল 2024 at 10 AM। অৰ্থাৎ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কৈছে যে কাইলৈ পুৱা 10 বজাত, অৰ্থাৎ 20 তাৰিখে পুৱা 10 বজাত তোমালোকৰ 2024 বৰ্ষৰ দিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফলটো ঘোষণা কৰা হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পৰা আমি কনফাৰ্ম হ'ব পাৰোঁ যে কাইলৈ ৰিজাল্ট দিয়াটো খাটাং, অৰ্থাৎ ইয়াৰ সম্ভাৱনাটো বেছি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম তোমালোকে এই এপটো ক'ত পাবা আৰু কেনেকৈ ডাউনলোড কৰিবা, এতিয়া আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো চাই থাকা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে গুগল প্লে ষ্টৰত গৈ কিনে এই এপটো চাৰ্চ কৰিবা। এই এপটো আহিব, অহাৰ পাছত তোমালোকে ডাউনলোড কৰিবা। ডাউনলোড কৰাৰ পাছত তোমালোকে লগইন হৈ ল'বা। লগইন হোৱাৰ পাছত তোমালোকৰ তাত আহিব তোমাৰ ষ্টেটটো চিলেক্ট কৰিবলৈ। ষ্টেটটো চিলেক্ট কৰাৰ পাছত তোমালোকৰ ডাইৰেক্ট ৰিজাল্ট পৰ্টেলত লৈ যাব। তাৰপাছত কালি 10টা হোৱাৰ লগে লগে তোমালোকে ৰিজাল্টটো আপলোড হৈ যাব। তোমালোকৰ ৰোল নাম্বাৰ, তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি কিনে তোমালোকৰ ৰিজাল্টটো ডাউনলোড কৰিব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এইখিনিয়ে আছিল এইটো ভিডিঅ'ত আলোচনা কৰিবলগীয়া বিষয়খিনি। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেছি বেছি শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু-বান্ধৱী সকললৈ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কমেণ্ট কৰি জনাই দিবা তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল। ধন্যবাদ।